হেল্ল' ময়ূৰপংখী কিটচেনলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আজি মই আপোনালোকক দেখুৱাম মই কি কৰোঁ দিনটোত আৰু সময়বোৰ কেনেকৈ পাৰ কৰোঁ আৰু তাৰ মাজতে আপোনালোকক দেখুৱাম বুলি ভাবিছোঁ কঁঠালৰ চব্জি আৰু আজি খাম কঁঠাল চব্জি সেইকাৰণে ভাবিলোঁ লগতে আপোনালোককো দেখুৱাই দিওঁ ঠিক আছে তেন্তে আহক মই কেনেকৈ বনাওঁ আপোনালোকে চাই থাকক মই আজি ভিতৰৰ কিটচেনত নবনাওঁ বাহিৰত বনামগৈ কাৰণ ভিতৰটোতো একদম অৱস্থা নাইকিয়া হৈ আছে দেখিছে চাগে আপোনালোকে এতিয়া প্ৰথমে সেইটো ঠিক কৰি চাফা কৰি লওঁ তাৰ পিছত যাম এইফালৰ পৰা আপোনালোকে ধৰিবই পাৰিব চাগে ইয়াৰ পিছফালে বনাওঁ আমাৰ কিটচেন দুটা আছে বাহিৰত বনাই সঁচাকৈ ক'বলৈ গ'লে বেছি ভালো লাগে বতাহো মাৰি থাকে ঠিক আছে তেন্তে পিছফালৰ কিটচেনটো দেখুৱাই দিছোঁ আহক চাওক মই ক'ত উঠাই থৈছোঁ চাওক তাৰমানে কি হ'ল এইটো আমাৰ চবেই ইউজ কৰিব পাৰে এইটো আৰু আমাৰ ঘৰত ল'ৰাকেইটাও থাকে সিহঁতেও বনায় আৰু আমিও বনাওঁ বাহিৰত ভাল লাগে আৰু বাহিৰত বতাহো মাৰি থাকে কি ভাল লাগে তাৰপিছত কঁঠালৰ চব্জিৰ কাৰণে অলৰেডি মই কি লৈছোঁ আপোনালোকক দেখুৱাই দিছোঁ চাওক পিঁয়াজ লৈছোঁ 4টা এইটো হৈছে মই মিক্সিত প্ৰথমে পেষ্ট কৰি ল'ম দেই তাৰপিছত নহৰু আদা এইখিনিও পেষ্ট কৰি ল'ম আৰু মছলা চাওক কি লৈছোঁ পাঁচফোৰণ লৈছোঁ তাৰপিছত জিৰা গোটা জিৰা আৰু ইয়াত ধনিয়া গোটা ধনিয়া আৰু ইয়াত হৈছে জলকীয়া শুকান জলকীয়া গম পাইছে চাগে আৰু এইখিনি মই গোটেইখিনি একেলগে প্ৰথমে মিক্সিত পেষ্ট কৰি ল'ম শুকানকৈ মই ফ্ৰাই কৰি লোৱা নাই আৰু এইখিনি গোটেইখিনি মই একেলগে এতিয়া মিক্সিত পেষ্ট কৰি ল'ম এতিয়াতো কেইটা বাজিছে 1 বাজিব হ'ল প্ৰথমে চাহকাপ খাই লওঁ তাৰপিছতহে কঁঠালৰ চব্জি পিছে বনাম তাৰপিছত ৰ'ব আপোনালোকক মই আৰু এটা কথা কৈ দিওঁ মছলা যি দেখুৱাইছিলোঁ আপোনালোক যে লৈছিলোঁ মই কৈছোঁ ধনিয়া গোটা জিৰা এইখিনি প্ৰথমে আপোনালোকে অলপ সময় 10 মিনিটমান পানীতে তিয়াই থ'ব তাৰমানে অলপ কোমলিব আৰু তেতিয়া কোমলিলে মিক্সিত ভালকৈ গুড়ি হৈ যাব ঠিক আছে চাহ বনালোঁ এতিয়া বৈ কিবা বনাই আছে তাৰ লগত খাম আৰু আমাৰ পোৱালি বিৰাট বিজি কোৱা সেয়া দেখিছে এইবোৰে কৰি থাকে আৰু ইয়াৰ কাম কি আৰু চাহকাপ বনাই লৈছোঁ আৰু বৈ বনাইছিলে কি নাজানো মেগীৰ লগত কিবা বনাইছিলে খাই বহুত টেষ্টি হ'ব নিচিনা লাগিছে তেন্তে মই এতিয়া চাহকাপৰ লগত খাই লওঁ ঠিক আছে খালোঁ খাই এতিয়া পেট ভৰি গ'ল আৰু মোৰ এতিয়া কঁঠাল ভাজি বাকী আছেই নহয় বনাবলৈ এতিয়া আহিছোঁ আৰু কঁঠাল ভাজি বনাবলৈ তেন্তে বনাওঁ আপোনালোকেও চাই থাকক এতিয়া আহক তেন্তে মই কঁঠাল চব্জিখিনি আপোনালোকক দেখুৱাই দিওঁ কেনেকৈ বনাওঁ প্ৰথমে মই পানীখিনি তাৰপিছত কঁঠাল দি দিম বইল কৰি ল'ম আৰু তাৰপিছত ইয়াত অলপ মই নিমখ দি দিম তাৰপিছত অলপমান হালধি দি দিম 1 চামুচ হালধি দি দিলোঁ আৰু এতিয়া এইখিনি সিজিবলৈ এতিয়া 10-15 মিনিটমান মই এনেকৈ থৈ দিম এতিয়া চাওক আপোনালোকক যে মই দেখুৱাইছিলোঁ মছলাখিনি মিক্সিত পেষ্ট কৰি এইখিনি গুড়ি কৰি ল'লোঁ তাৰপিছত ইয়াত দিছিলোঁ নহৰু আদা আৰু পিঁয়াজ সেইখিনিও পেষ্ট কৰি ল'লোঁ তাৰপিছত আৰু গৰম মছলা চাওক লং ইলাইচি আৰু ডালচেনি এইখিনিও মই একেলগে এতিয়া গুড়ি কৰি ল'ম তাৰপিছত আৰু মছলাখিনিত চব একেলগে দি দিম তেন্তে এতিয়া মই কঁঠাল ভাজি আপোনালোকক বনাই দেখুৱাওঁ আৰু অলৰেডি চাওক বইল কৰি ৰেডি কৰি থলোঁ তাৰপিছত পানীখিনিও থৈ দিছোঁ লগতে কাৰণ পানীটো লাগিব নহয় জানো আৰু এতিয়া মই প্ৰথমে ইয়াত দিম মিঠাতেল আলুকেইডোখৰ মই প্ৰথমে ফ্ৰাই কৰি লওঁ ইয়াত তেল দিছোঁ গৰম হৈ লওক অলপ তেলখিনি চাওক তেলখিনি গৰম হৈ গ'ল আৰু এতিয়া মই আলুখিনি ফ্ৰাই কৰি ল'ম ইয়াত অকণমান আপোনালোকে নিমখ দিব পাৰিব চাওক আলুখিনিটো অলপ ৰঙচুৱা হৈ গ'ল আৰু এতিয়া মই ইয়াত তেলখিনিতে কঁঠালখিনি দেখিছে ন এইখিনিও অলপ এক্সট্ৰা কৰি মই এনেকৈ ফ্ৰাই কৰি ল'ম
এয়া চাওক এতিয়া মই এইখিনি অলপ এই তেলখিনিত অলপ ভাজি ল'ম এনেকৈ। এয়া 5 মিনিট সময় হৈ গ'ল আৰু এতিয়া মই কঁঠাল আৰু আলুখিনি এই প্লেটখনতে মই কাঢ়ি লৈছোঁ। এয়া চাওক কঁঠালখিনি কাঢ়িলোঁ, এয়া হৈ গ'ল। এতিয়া মই এনেকৈ থৈ দিম এইখিনি। এতিয়া আকৌ মই ইয়াত মিঠাতেল দিম। এয়া চাওক এতিয়া তেলখিনি আকৌ অলপ সময় গৰম হ'বলৈ দিওঁ। এয়া চাওক তেল গৰম হৈ গ'ল আৰু এতিয়া মই ইয়াত পাঁচফোৰণ দি দিছোঁ। আপোনালোকে দেখিছে তেজপাত দি দিব। তাৰপিছত পিঁয়াজ কাটি থৈছিলোঁ, পিঁয়াজ দি দিব। এইখিনি এতিয়া ভালকৈ আপোনালোকে প্ৰথমে পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি ল'ব। আৰু এইখিনিতো আপোনালোকক কৈছিলোঁৱেই, ইয়াত মই দি দিওঁ। গেছটো অকণমান সৰু কৰি ল'ব আপোনালোকে। তাৰপিছত এই মছলাখিনি এতিয়া ইয়াতে দি দিম। আৰু ইয়াত দিম এতিয়া মই অলপ ৰং, কাশ্মীৰী গুড়িটো যে তাৰ ৰংটো, এইটো কালাৰটো বৰ ধুনীয়া আহে। মই ইয়াত দেখিছে 1 চামুচ ইয়াত দি দিছোঁ। আৰু ইয়াত মই আৰু 1 চামুচ হালধি দিছোঁ। অলৰেডিটো দিয়া আছিলে আৰু 1 চামুচ দি দিছোঁ। এই কঁঠালৰ পানী আছিল যে ইয়াৰে অকণমান দি দিছোঁ। চাওক কেঁচা জলকীয়া এটাও দি দিছোঁ। আপোনালোকে যদি খাই ভাল পায় দি দিব। মই এটাই দিছোঁ দেই, মই বেছি জ্বলা খাব নোৱাৰোঁ জানেনে। আৰু ঘৰত বাচ্চাকেইটাও আছে যে সেইকাৰণে বেছি নাই দিয়া আৰু এটাই দিছোঁ। মছলাখিনিটো ভালকৈ আপোনালোকে ভাজি ল'ব দেই মছলাখিনি, নহ'লে কেঁচা কেঁচা লাগিলে ভাল নালাগে। কাৰণ মই আলু আৰু কঁঠালটো ভাজি থৈছোঁৱেই অলৰেডি, বেছি সময়ো নালাগে। এয়া কেঁচা মছলা গোন্ধটো নাইকিয়া হ'বলৈ লৈছে আৰু সেইকাৰণে মই ইয়াত এতিয়া মছলাৰ অনুমানত মই ইয়াত অলপ নিমখ দি দিছোঁ। এইটো হৈ গ'ল আৰু তেন্তে এতিয়া যিখিনি মই ৰেডি কৰিছিলোঁ কঁঠাল আৰু আলু, সেইখিনি এতিয়া মই ইয়াতে দি দিম। গেছটো এতিয়া ডাঙৰ কৰি ল'ব। মছলাখিনিৰ লগত ভালকৈ এনেকৈ মিলাই ল'ব কঁঠালখিনি। আপোনালোকেতো ইয়াত কঁঠালতটো নিমখ দিছিলে, সেইকাৰণে আপোনালোকে নিজৰ পৰিমাণতে নিমখখিনি দিব। মই এতিয়া এয়া চাওক 1 চামুচতকৈ অলপ কম দিছোঁ। দুই মিনিটমান সময় মই এইখিনি ঢাকি থ'ম। এয়া 2 মিনিট সময় মই এনেকৈ ঢাকি থওঁ। এয়া কঁঠাল সিজিছে আৰু অলপ অলপ। আৰু ইয়াত এতিয়া যিখিনি পানী আছিলে অকণমান দি দিছোঁ। মানে অলপ গ্ৰেভি হ'লে ভাল লাগে বস্তুটো। আপোনালোকে যদি এনেকৈ ড্ৰাই কৰি খায়ো ভাল পায় যদি তেনেকৈ থ'ব পাৰে। মই অলপ গ্ৰেভি কৰি দিছোঁ আৰু 3 মিনিটমানৰ পাছত হৈয়ে যাব আৰু। এতিয়া চাওঁ, এয়া চাওক কঁঠাল সিজি গ'ল, গ্ৰেভিখিনি বৰ ধুনীয়া হৈছে। এতিয়া আৰু খাবহে লাগে জানেনে। ঠিক আছে তেন্তে এতিয়া উলিয়াই ভাতৰ লগত খাওঁ আৰু। কঁঠাল বনাই দেখুৱালোঁ আপোনালোকক, দেখিলে চাগে। আৰু এয়া চাওক এতিয়া কঁঠাল উলিয়াই ল'লোঁ, গৰম গৰম এতিয়া খাবহে লাগে আৰু। চুবই নোৱাৰি জানেনে, বহুত বেছি গৰম হৈ আছে। ঠিক আছে মই উলিয়াই লৈছোঁ, তাৰপিছত আৰু খাম আৰু। বিৰাট ধুনীয়া গোন্ধাইছে। আজি খাবা আৰু। কিন্তু আজি জানেনে, আজি মই ভাতৰ লগত খাম। কাৰণ আগতীয়াকৈ টেষ্ট কৰি আজি নলওঁ, কাৰণ ঘৰত মানে মোৰ সময়ো হ'ল জানেনে, এতিয়া 3টা বাজিলে।
এতিয়া ভাত খাবৰো হ'ল ডাইনিঙত চবেই ৰেডি কৰি আছে সেইকাৰণে ভাবিলোঁ মই এনেকৈ উলিয়াই লওঁ আৰু এতিয়া লগতে চবৰ লগতে খাই টেষ্ট কৰোঁগৈ আৰু কিন্তু আপোনালোকে বনাই চাব কিন্তু দেই কেনেকুৱা লাগে কাৰণ বিৰাট টেষ্টি পাওঁ মই খাই সেইকাৰণে ভাবিলোঁ আপোনালোকক মই এইটো দেখুৱাওঁ এয়া কঁঠাল চব্জি মইতো বনোৱা আপোনালোকক দেখুৱালোঁ আৰু এতিয়া এয়া চাওক বাচন বৰ্তনটো বহুত গোট খাই গ'ল এতিয়া সেইখিনিও ধুই লওঁ তাৰপিছত আৰু আপোনালোকে চাই থাকক আৰু মই কি কৰি আছোঁ এয়া ভাত খাই ওলাই আহিছোঁ এতিয়া বাহিৰলৈ বাচন চাচন ধুই চব আজৰি তাৰপিছত এতিয়া আৰু অলপ বতাহ ল'ম তাৰপিছত এতিয়া ৰ'বা এটা বস্তু খাম দেই কি দেখুৱাইছোঁ আপোনালোকক ইয়াতে গম পাইছে কি হয় আজৱাইন মই বিৰাট ভাল পাওঁ খাই জানেনে আজি শেষ হৈ গৈছিল মানে জানেনে আৰু এতিয়া ধুই ৰ'দত দিলোঁ তাৰপিছত এয়া খাব লৈছোঁ মই ইমান বেছি ভাল পাওঁ জানেনে আজৱাইন খাই ইমান খাইলে যেন ফ্ৰেছ লাগে কিবা এটা মানে বহুত বেছি ভাল লাগে দেখিছে এইটো কিমান ভাল পায় খেলি এয়া আজৰি হৈ গ'লোঁ ওপৰত এতিয়া আহিলোঁ তাৰপিছত তলতো বতাহ অলপ ল'লোঁ আৰু এতিয়া ভাবিলোঁ গড্ৰেজটোকে চাফা কৰোঁ তাৰপিছত আপোনালোককো দেখুৱাই দিওঁ নহয় জানো কেনেকুৱা হৈছে মোৰ গড্ৰেজ ময়ো গম নাপাইছোঁ দেই ৰ'ব আৰু বৰ বেয়া অৱস্থাচোন চাওকচোন কি হ'ব বাৰু এনেকুৱা হ'লে দেখিলে এতিয়া দেখিয়ে গম পাইছে চাগে মোৰ কি অৱস্থা হৈ আছে আৰু এইটো জাপোতেতো মোৰ কমেও 1 ঘণ্টা লাগি যাব কিন্তু ইটো গড্ৰেজৰ কাপোৰখিনি জাপিলোঁ সেইদিনা কিন্তু এইটো এতিয়া মই কেনেকৈ জাপিম কেনেকৈ কোনফালৰ পৰা আৰম্ভ কৰিম মোৰ চিন্তাই লাগি গৈছে জানেনে কিন্তু জাপিবতো লাগিবই নহয় জানো তেন্তে আৰু আকৌ আজি বোলে মোক ছোৱালীয়ে বোলে ভিডিঅ' বনাই দিয়ে জানেনে ৰিলছ বনাই দিয়ে বোলে অলপ পিছত সময়বোৰ পাৰ হয় ন এইবোৰ কৰি থাকিলে অলপ ভালো লাগে তেন্তে মোৰ এতিয়া বহুত কাম আছে জানেনে মই এতিয়া ৰিলছ বনাম গড্ৰেজ চাফা কৰিম তেন্তে মই এতিয়া আপোনালোকৰ পৰা বিদায় লওঁ আৰু যদি আপোনালোকৰ ভাল লাগে মোৰ ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব পাৰিলে শ্বেয়াৰো এটা কৰি দিব তেন্তে এতিয়া মই বিদায় লওঁ ঠিক আছে বাই বাই